খবৰ কি কৰি আছে আপোনালোকে মই কংকনা পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কংকনা শইকীয়ালৈ বৰ্তমান বাজিছে 5টা আবেলি মই এতিয়া আছো খুৰী ঘৰত মই ঘৰলৈ যোৱা হোৱা নাই কাইলৈহে হয়তো যামগৈ এতিয়া ইয়ালৈ আহিছিলো ব্লগ দিব পৰা নাই কাৰণ ইমানে বৰষুণ বতৰ ইমানে বেয়া মানে মই কোনো পধ্যেই বনাব পৰা নাই ভিডিঅ' আৰু হাঁহিৰো গাটো খুব বেয়া তাই আসলতে পানী লাগিছে চৰ্দি হৈছে পুৰা অৱস্থা তাই বেয়া সেইটো কাৰণে মোৰ একদিন তাইৰ লগত লাগি থাকোঁতে কোনো ভিডিঅ' কৰিব পৰা নাই সেইকাৰণে কৰা নাই এতিয়া আবেলি হৈছে 5টা বাজে অৱশ্যে গধূলি হ'ল মই আহিছোঁ ইয়ালৈ ইয়াত আমি এতিয়া এয়া মিছল বনাবলৈ লৈছে খুৰা ছোৱালীজনীয়ে তাই সেইদিনাখনি আপোনালোকক চিনাকি কৰাই দিছিলোঁ এয়া বনাই আছে এয়া আমি এতিয়া খাম আপোনালোকে বাৰু আবেলি চাহ তাহ খালেনে মই চাহ খোৱা হোৱা নাই চাহ লাহেকৈ খামগৈ এতিয়া এইখিনি খাই লওঁ এয়া আমাৰ মিছল ভাগ হৈছে কাগজত এয়া বহুত মানুহ আছে 10টা মানুহ এয়া দি থকা হৈছে আমি সকলোৱে খাই আছোঁ মিছল মানে একদম আৰু বেলেগ মিছল আজি গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু কি কি কৰোঁ দেখাই আছোঁ হেল্ল' গাইজ মই আহি পালোহি কালি কৈছিলোঁ সন্মুখতে হয় বৰ বেছি দূৰ নহয় সেইকাৰণে আহি পালোহি এতিয়া অকণমান বহিছোঁহি আৰু হাঁহিৰ গাটো খুবেই বেয়া তাইৰ খুব চৰ্দি হৈছে সেইকাৰণে কানি কানি শুই গ'ল সেইবাবে মোৰো মনটো অকণমান বেয়া হৈ আছে মই এটা বিশেষ এটা কথাৰ কাৰণেহে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ সেইকাৰণে মই কেমেৰাটো হাতত লৈছোঁ আচলতে এইখিনি সময়ত আমিতো বহুত ভালকৈ আছোঁ যিখিনি জেগাত যিবোৰ জেগাত অসমৰ 30খন জিলাত প্ৰায় বহুত বেছি বানপানী হৈছে তাৰ কাৰণেতো গোটেই মানুহখিনিয়ে কিমান কষ্ট পাব লগা হৈছে ন আমাৰ এইবোৰততো ইমান হোৱাই নাই কিন্তু এনে ধৰক শোণিতপুৰ বাক্সা জিলা জোনাই এনেকুৱা কিছুমান ঠাইত বানপানীয়ে গোটেইখন মানে অশান্তিৰ সৃষ্টি কৰিছে কাৰোবাৰ যদি খাবলৈ নাইকিয়া হৈছে কাৰোবাৰ ঘৰ দুৱাৰ উটি গৈছে কৰ্মসংস্থাপন সেইবোৰ জেগাত একেবাৰে নোহোৱা হৈ গৈছে মুঠতে বানপানীয়ে গোটেইখন একেবাৰে পানী কৰি পেলাইছে আৰু ভাবকচোন সেইখিনি মানুহে কিমান কষ্টত আছে গতিকে মোৰ মতে আমি যিমান পাৰোঁ নিজৰ সামৰ্থ্য অনুসৰি সেইখিনি মানুহক কিবা এটা দিয়াটো উচিত কাৰণ আমাৰ পৰা সৰু কিবা এটা পালেও সামান্য কিবা এটা পালেও তেওঁলোক যথেষ্ট উপকৃত হ'ব কাৰণ তেওঁলোকৰ হাতত বৰ্তমান একোৱেই নাই সেয়ে মনটো ভাল লগা নাই ভাবি আছোঁ সেইবোৰ কথাকে কাৰণ আমাৰ এইবোৰ অঞ্চলততো ইমান বানপানী নহয় আমি বহুত ভালদৰে থাকিবলৈ পাইছোঁ কিন্তু যিখিনি মানুহ বানপানীত বানাক্ৰান্ত হৈ আছে সেইখিনি মানুহক আচলতে আমাৰ সহায়ৰ খুবেই প্ৰয়োজন বানপানী গৰাখহনীয়া এনেকুৱা এই দুটাই বহুত ডাঙৰ সমস্যা মই ভাবোঁ সেই সমস্যাকেইটা আজিলৈকে আমাৰ চৰকাৰখনে কোনো ধৰণৰ এটা নিৰ্দিষ্ট সমাধান কৰিব পৰা নাই সেইকাৰণে বাৰে বাৰে বছৰে বহু লোকে বানপানীত বহুত বস্তু হেৰুৱাবলগীয়া হয় খেতি মাটি সকলো নষ্ট হৈ গৈছে বানপানীতে সেই কথাটো ভাবি মই ভাবিছোঁ আমি সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা তেওঁলোকক দিয়াটো উচিত আৰু সেইবোৰতো আমিতো এতিয়া আমাৰ পৰা বহুত দূৰত হয় শোণিতপুৰ এনেকুৱা দুবুৰী চুবুৰী জেগাবোৰ আমাৰ পৰা বহুত দূৰত কিন্তু তিয়কৰ কিছুমান অঞ্চলত বানপানী হৈছে এইবোৰ দেখা পাইছোঁ আমাৰ ৰিলেশ্যনৰে কিছুমান মানুহ তাত আছে সেইবাবে মই কথাটো গম পাইছোঁ তাত বহুত বানপানী ইমান বেছি নাই হোৱা কিন্তু হৈছে তেওঁলোকৰ অসুবিধা হৈছে যথেষ্ট সেইবাবে মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই সহায় কৰিছোঁ গতিকে আপোনালোককো মই এইটো অনুগ্ৰহ কৰি কৈছোঁ যে আপোনালোকেও কিবা এটা যিমান পাৰে সহায় কৰক যেনেদৰে পাৰে তেনেদৰে আপোনালোকে দিবলৈ চেষ্টা কৰক যাতে তেখেতলোক আমাৰ পৰা কিবা এটা উপকৃত হওক নহয় জানো সেইখিনি কথাকে মোৰ ক'বলৈ আছিলে আৰু বৰ্তমান মই বহি আছোঁ চাহ খালোঁ আৰু এতিয়া
এনেই থাকিম অকণমান, হাঁহিও শুলে, গতিকে মোৰ বিশেষ কামো নাই, সেইকাৰণে মই তাইৰ লগতে অকণমান শুমগৈ। মোৰ গাটো বৰ বেছি ভাল লগা নাই, গতিকে মই আপোনালোকক ব্লগটো এইটো অলপ সৰু হ'ব, তাৰ বাবে আপোনালোকে বেয়া নাপাব। বিশেষ দীঘলীয়া কৰিব নোৱাৰিলোঁ, কাৰণ তাইৰ গাটো বেয়া হৈ থকাৰ বাবে মই বিশেষ একো কৰিব পৰা নাই, দেখুৱাবও পৰা নাই। কিন্তু মই প্ৰমিছ কৰিছোঁ নেক্সট ভিডিঅ'ত মই আপোনালোকক বহুত বেছি নতুন কিবা এটা দেখাব চেষ্টা কৰিম। কিন্তু বৰ্তমান সময়ত মই বৰ দুঃখিত, গতিকে আৰু কিবা আৰু চাই লওঁ। হেল্ল' গাইজ, এতিয়া বাজিছে 10টা। মই ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া মই শুবলৈ যাবলৈ ওলাইছোঁ। যি ভিডিঅ'টোত বৰ বিশেষ একো দিব নোৱাৰিলোঁ, তাৰ বাবে মই দুঃখিত। আৰু মই প্ৰমিছ কৰিছোঁ নেক্সট ভিডিঅ'টোত মই বহুত কিবা এটা ভাল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে তেন্তে হ'লে এটা লাইক কৰি দিব, আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষৰ ফালে মই এটা বস্তু আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাব। এইটো আচলতে পেপাৰ প্লেট মেকিং মেচিন যিটো হয়, সেইটো মই দেখাম বুলি কোৱা বস্তুটো এইটোৱেই আছিলে। এইবোৰ চব আনবক্সিং হৈ আছে, সেইবাবে দেখুওৱা নাছিলোঁ, ফিটিং কৰা হোৱাই নাই। আৰু এইখন হৈছে পেনেল বৰ্ড, যিখন পৰা কাৰেণ্টটো যাব হয়তো, সেইখনেই। মই ইয়াৰ বিষয়ে বৰ ভালকৈ নাজানো, কিন্তু মোৰ কাৰণে বস্তুটো স্পেচিয়েল হয়, সেইকাৰণে মই আপোনালোকক দেখাম বুলি ক'লোঁ আৰু আজি এয়া দেখাই দিছোঁ। তাৰ তলতে এটা আছে, এইটো টেংকি, ইয়াত তেল ভৰাব হয়তো, মই ইমানকৈ নাজানিম, তথাপিও দেখুৱাইছোঁ। আৰু এটা বস্তু আছে, সেইটো দেখাইছোঁ, এইটো হৈছে মটৰটো, ইয়াৰ পৰাই গোটেই কামটো চলি থাকিব। পেপাৰ প্লেট যিটো মেকিং কৰে, যিটোৱে বনায়, সেইটোৱে হয় মেচিনটো। সেইটো আনিছোঁ নতুনকৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে, সেইকাৰণেহে মোৰ কাৰণে স্পেচিয়েল, আৰু সেইবাবে আপোনালোকক দেখালোঁ। এইটো মটৰটো, সেয়াই, বিশেষ একো নাই, এইটোৱে মোৰ কাৰণে স্পেচিয়েল।